আৰু ইয়াৰ পৰা নিচাৰ মালবোৰ মই অল ইণ্ডিয়া চাপ্লাই বিজনেছ কৰোঁ। আৰু এইটো সঁচা যে মোৰ বিজনেছত যেনে লগাব খুজিছে তাক মই গুলি কৰি নাইবা ৰেগাৰ বহুৱাই মাৰদাৰ কৰিছোঁ। আৰু যিয়ে সেইবোৰ একো নকৰি কেৱল মোক গাদ্দাৰি কৰিছে, মোক জালত পেলাই ফচোৱাৰ ধান্দা কৰিছে, তাক মই এচিড মাৰি আধা মৰা কৰিছোঁ। বৰ ভাল লাগে জানো? এই দেখি এচিড মাৰি দিলে মানুহবোৰ চলি ফুৰি যায়, চেহেৰাবোৰ যে বিভৎস হৈ যায়। দেখিলি চিঞৰ দিবলৈ মন যায়। একো প্ৰমাণ নাই, একো তথ্য নাই। না তহঁতে মোৰ গাৰ নোম ওলাব পাৰিবি, না মূৰৰ চুলি সৰাব পাৰিবি। একোৱেই কৰিব নোৱাৰো তহঁতে। একো নাপাওঁ ইয়াৰ, একো নাপাওঁ। পাবি কেৱল মোৰ নিজে সময় বিপ্লৱ খেতিয়া যিয়ে নিজে ৰখা